I am a rider, provider. Bring the heat, girl. I will bring the fire. I'm a name. Hello friends. আজি অলপ বেলেগ কিবা এটা কৰিম বুলি ভাবিছোঁ। ব্লগ টাইপতে এটা এনেই ওলাই আহিছোঁ ঘৰতে সোমাই আজি মানে গোটেই দিনটো কালি 22 তাৰিখ কালিৰ দিনটো কালি এনেই গ'ল বহিয়ে থাকিলোঁ ঘৰৰ ভিতৰত ওলাই অহা নহ'ল। আজিও সোমাই আছোঁ ঘৰত ক'তো ওলাই যোৱা নাই। বাইলে ভাবিলোঁ এইফালে পথাৰ আছে আমাৰ পিছফালে বাৰীৰ পিছফালে সেইফালে গৈ আছোঁ। এইফালে আৰু ৰাস্তা আমাৰ ৰাস্তাইদি নাযাওঁ ৰাস্তাফালে নাযাওঁ এইফালে যাম পথাৰ আছে লেটছ গ' কথা কেইটামানো কওঁ এনেই আৰু সেইবুলিয়ে ভিডিঅ' এটাকে বনাই দিলোঁ আৰু বাকী চবফালে এতিয়া কৰোণা বেলেগতো এতিয়া আৰু টপিক বুলিবলৈ বেলেগ কোনো টপিকেই নাই অকল কৰোণা আনকি দেখিছোঁ শ্বৰ্ট ফিল্মো বনাই দিছে কৰোণা নামত ইউটিউবতো পাই আছোঁ শ্বৰ্ট ফিল্ম বনাই দিছে কৰোণা নামত। তাৰপৰা আৰু কি ক'ম আৰু কৰোণা চবফালে এতিয়া কৰোণা যিটো ভাইৰাছটো মই ইমান জ্ঞানী মানুহ নহয় তথাপিতো শুনিছোঁ দেখিছোঁ বুজিছোঁ সেইকাৰণে কৈছোঁ আৰু টিভিটো দেখি আছোঁ নিউজতো দেখি আছোঁ। চাওক সকলোৰে ঘৰততো টিভি নাথাকিব পাৰে যাৰ ঘৰত টিভি নাই তেওঁলোকেতো এনে নিউজবিলাক পোৱা নাই আৰু যিসকলৰ এণ্ড্ৰইড মোবাইল নাই তেওঁলোকে ভালদৰে পোৱা নাই। ছ'চিয়েল মিডিয়াতো বহুত এইদৰে মানে এইটো বিষয়ত তাৰমানে আহিছে বহুত কথা আমি বুজিছোঁ আৰু কিছুমান উৰা বাতৰিও পঠিয়াইছে সেইকাৰণে তেওঁলোকক এটা কথা অনুৰোধ কৰিছোঁ মই পৰাই মানে ইউটিউবৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ যিসকলে এনেই উৰা বাতৰি লিক কৰিছে উৰা বাতৰি পঠিয়াইছে তেওঁলোকক এটা কথা অনুৰোধ কৰোঁ যে এনেই মানে অবাবত মানে এনেদৰে উৰা বাতৰিবোৰ নপঠিয়াব। মানে কিছুমানে অবাবতে মানে যিটো কথা যিটো মানে হোৱা নাই ঘটনাটো যিটো কথা মানে ঘটা নাই সেই কথাটোৰ ওপৰতে মানে এনেই কথা কিছুমান উলিয়াই পঠিয়াইছে যাৰ ফলত মানে বহুত প্ৰভাৱো পৰে আমাৰ ছ'চাইটিতো বহুত প্ৰভাৱ পৰে আৰু মানে আচলতে সেইবোৰ কাম কৰিব নালাগে। আচলতে সকলোৱে মানে এতিয়াতো চব চিন্তা কৰি আছে চবেই এতিয়া ভয় খাই আছে কিবা হৈ আছে গতিকে উৰা বাতৰি পঠিয়াই কিছুমান মানে এনেই বিপথে পৰিচালিত কৰিব নালাগে আচলতে তাকে অনুৰোধ জনাইছোঁ। সকলোৱে মানে এনেই উৰা বাতৰি হেৰি নকৰিব উৰা বাতৰি মানে লিক নকৰিব আৰু এইখিনিতে হ'ল সাৱধানতা কৰোণা ভাইৰাছৰ কাৰণে আমি কিছুমান সাৱধানতা এতিয়া অৱলম্বন কৰিব লাগিব। গতিকে সাৱধানতা বুলি ক'লে প্ৰথম আমি মানুহ গোটেইখিনি চাফা হৈ থাকিব লাগিব। চাফা হৈ থকা মানুহজনক মানে বেমাৰটোৱে আক্ৰমণ কৰিব নোৱাৰে। যে আমি ক'ৰবালৈ এতিয়া ওলাই আহিছোঁ এতিয়া ময়ো ধৰি লওক ইয়ালৈ ওলাই আহিলোঁ এতিয়া ঘৰত গৈ হাতখন ধুনীয়াকৈ ধুব লাগিব চাবোন মাৰি বা হেণ্ডৱাছ লৈ ধুনীয়াকৈ হাত মুখ ধুৱক আৰু হাত মুখ ধুৱক। মোবাইল ফোন বিশেষকৈ মোবাইল ফোন আমি সকলোৱে লওঁ মোবাইল ফোন সকলোৰে হাততে মোবাইল থাকে এটা হ'ল কিপেড মোবাইল হ'লেও সকলোৰে হাততে থাকে গতিকে মোবাইলটো সদায় চাফ চিকুণ কৰি ৰাখক যে আৰু মোবাইলটো যাকে তাকে চুব নিদিব। আপোনাৰ নিজৰ মোবাইল নিজৰ লগত থাকিব জেপত থ'ব মোবাইল যদি ক'ৰবাত ওলাই গৈছে মোবাইল সদায় জেপত থ'ব বাহিৰত গৈ কেতিয়াও মোবাইল নুলিয়াব আৰু বেলেগৰ হাতত বা লোকক কেতিয়াও মোবাইল নিদিব চুবলৈ এইটোৱেই কথা। আৰু বাতৰি যোগেদিও মই পাইছোঁ চাওক মই মানে শুনিছোঁ বহুত জেগাত শুনিছোঁ মানে মোবাইলৰ যোগেদি বাতৰিটো পাইছোঁ মোবাইলৰ যোগেদি মানে বেমাৰটো সোনকালে বিয়পিব পাৰে বুলি শুনিছোঁ আৰু মোবাইল ফোনত পটককৈ বেমাৰটো লাগে বুলি শুনিছোঁ। গতিকে মোবাইলবিলাক চাফা কৰি ৰাখক ডেটল কপাহত মানে ডেটল অকণমান লগাই মোবাইলটো মুচক এনেদৰে তেতিয়া মানে অলপ বস্তুটো মানে পটককৈ এটেক কৰিব নোৱাৰিব। সেইদৰে আপোনালোকে নিজৰ কামবোৰ নিজে কৰক আৰু তাৰে অনুৰোধ জনালোঁ। মোবাইলটো ভালদৰে ৰাখক আপোনালোকে মোবাইল ফোনৰ যোগেদি মানে বিয়পে বেমাৰটো বুলি শুনিছোঁ আৰু ক'বলগীয়া নাই সকলো চাফ চিকুণকৈ ৰাখক। চৰকাৰে যিবোৰ নিয়ম বান্ধি দিছে পালন কৰক আৰু এই জনসমাগম য'ত বেছি হয় তাত নাযাব মানে পৰাপক্ষত নোযোৱাকৈ থাকক। আৰু কালি এতিয়া 22 তাৰিখ আছিলে কালি যিহেতুকে সান্ধ্য নিচিনাকৈ হ'ল সান্ধ্য হ'ল কি কাৰণে দিছে আচলতে মানুহখিনি যাতে একগোট হ'ব নোৱাৰে আৰু একগোট হ'লেহে বেমাৰটো এটেক কৰিব পাৰিব। সেইকাৰণে আপোনালোকে নিজেও সজাগ হওক আনকো সজাগ ৰাখক আৰু এই বেমাৰটোৰ পৰা সোনকালে আমি পৰিত্ৰাণ পাব লাগে আৰু সোনকালে বেমাৰটো আমাৰ ভাৰতবৰ্ষ নালাগে সমগ্ৰ পৃথিৱীৰ পৰাই গুচি যাব লাগে বেমাৰটো হ'ব লাগে। ইটালীত এতিয়া কিমান মানুহ মৰিছে কিমান কি হৈছে আমি পাই আছোঁ এতিয়া ছ'চিয়েল মিডিয়াতো বহুত পাইছোঁ কিবাকিবি। গতিকে এনেই সেইবুলিয়ে ভিডিঅ' এটাকে বনাই দিলোঁ আৰু ধন্যবাদ আৰু কথা আৰু নকওঁ আৰু মই ইমানো জ্ঞানী মানুহ নহয় যি শুনিছোঁ যি দেখিছোঁ যি বুজিছোঁ তাকে কৈছোঁ আপোনালোকক। গতিকে ধন্যবাদ জয় আই অসম।